হেৰস্তো কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ তাৰমানে ভিডিঅ' বনাব পৰা নাই অলপ সেই কাৰণে আজি বনালোঁ আজি মানে হোলি সেইকাৰণে প্ৰথম গৰুকেইটাক দি লওঁ তাৰপিছত আমি মানুহ খেলি আছোঁ তেন্তে বলক ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ দোস্তো ইটান ফাকুৱা লং এয়া ফাকুৱা তাৰমানে যাবাৰৰে আনাই আছিল ইটান লং তাৰপিছত দি দিং এয়া চাওক এয়া চাও সৰু পুৰা খুলি আছে এক দিলো খুলবা কাৰণে ইটান এয়া ফাকুৱা লং তাৰপিছত গতাই দি আছো ফাকুৱা ইটান গৰুটোক দি ৰ দি দিলো কেই চাও পুৰা এবার এতো এবার এই চা সরুও দিয়েছে খেল প্রথম হোলি খেল ততে এবার এই আমার কুনুল তো দিন সরু মিনি সানাতে আছে পুরা চাই আছে এই টুকলো তো প্রথম দি দিলু পুরা গোলপিয়া করে দিলু দোস্ত মই মানে ৰাস্তাত যাই থাকা ইতে ফাকুৱা লগে দিলা এতিয়া মই ফাকুৱা খেলবা যাবা অলছো তেন্তে বলক ফাকুৱা মই মানে এতিয়া নামঘৰত আইছো নামঘৰত মানে সেই কৰি আছে এয়া চাওগে ইয়াতে পুৰা হোলিৰ কাৰণে এয়া নে আৰম্ভ কৰি দি যা এয়া নাগাৰা বুজি আছে আৰু এয়া চাওক ৰাইজে মানুহৰ ঘৰে ঘৰে কি মজাকে হোলিকে দি আছে এয়া চাওক কি বঢ়িয়া লাগব চাই কিনে আৰু এয়া চাওক হোলিৰ দিনা কি মজাকৈ আসন ঘূৰাই আছে বেলেগ এখন ৰাইজে এয়া চাওক এতিয়া মানে আমি চচৰিব আহিছো ইটা বঢ়িয়াকে চচৰিম গোটেইবিলাকে চচৰাখান দেখাই আছো ইটা আমি নদীৰ পাৰ আহি পাইছো এয়া বাল্টিং লৈ আহিছো চচৰবা কাৰণে
সেইকাৰণে আমি বকা হলি খেলি আছো এয়া চা মোক ঢালি দিছে পুৰা বকা আৰু এইগিলা চা মানুহ পুৰা বকা হলি খেলি আছে আৰু এটা আহিছে দিবাৰ কাৰণে এয়া 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 চাও ঢালি দিলা বঢ়িয়া Halli. কি ভরে আছে এগুলা কাক দিবি কাক দিবি তো গাইস এতিয়া আমি ঘৰে ঘৰে খলি খেতবা আইছো মানে গটাই যিমান আছে গাঁওখানৰ গটাই একফালৰ পৰে ঘৰে ঘৰে দি যাম এয়া আহি আছো এয়া চাও আহিছো ঘৰত আহি গৈছে খাতা কাপোৰ পিন্ধি আছে বঢ়িয়া ঘৰত খলিকে দি আছো এয়া চাও ৰাম গইলা তুমেৰ মা জি আমাৰ হলি খেলা দিলে ৰাতি আৰু এইটো হল পুৰা আহি আছে পুৰা একদম হলি খেলি খেলি আহি আছে আৰু এয়া চাওক ল'ৰাগিলাই পুৰা হলি খেলি আছে আৰু হলি খেলা মানুহ চাও এই বাহাতত বাল্টিয়ে গোবৰে মাটিয়ে চব লৈ কিনে পুৰা ঢালি আছে पूरा बाइक साइड देखा गया चली गया पूरा धोखा भाग गाइस এতিয়া মানে খলি চলি খেলি আইলু ইতান গাও ধুবাইছো নদীত ইয়া চাও নদীত আই পালু বৰ্তমান আৰু ইবাগে পুৰা চচৰি আছে চলি গিলাই চচৰি কিনে গাও চাও ধুই ইতান যাম আর ঘৰত এয়া চাওক দেখা এয়া চাওক পুৰা চচৰি আছে
আছে বাবু এনেকৈ এইবাৰৰ হোলী খেদালো এয়া চাওক লুতুৰি পুতুৰি হৈ এইবাৰ এনেকৈ খেদালো এইবাৰ অহা বছৰলৈকে অপেক্ষা কৰোঁ এতিয়া মানে নদীৰ পেৰে গাঁও চাও ধুই আৰু হোলী চলি খেলি আহি তান বৰ্তমান ঘৰত আছোঁ আৰু এনেকৈ আমাৰ গাঁৱত প্ৰত্যেকবাৰে হোলী খেদা হয় তো কেনেকুৱা লাগিল ভিডিঅ'টো জনাব আৰু লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব